সকলোকে হিয়া পৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজিৰ প্ৰথম হাতৰটো আমি আৰম্ভ কৰিছোঁ। প্ৰথম হাতৰটো হৈছে এনে ধৰণৰ। বছৰৰ কোনটো মাহত মানুহবিলাকে কম টোপনি মাৰে? ইয়াৰ এনচাৰটো হৈছে ফেব্ৰুৱাৰী মাহত, কাৰণ ফেব্ৰুৱাৰী মাহত বছৰৰ কম দিন থাকে। এতিয়া বলকচোন দ্বিতীয় হাতৰলৈ আগবাঢ়ি যাওঁ। এনেকুৱা এটা কি বস্তু আছে যোনটো নেকি বাহিৰত ফ্ৰীত পোৱা যায় কিন্তু হস্পিটেলত কিনিব লাগে? আপোনাৰ সময়টো চুৰু হৈছে। যদি আপোনাক আৰু সময় লাগে আপুনি ভিডিঅ'টো পষ্ট কৰি ভাবি পেলাই তলত কমেণ্ট কৰিব পাৰে। ইয়াৰ এনচাৰটো হৈছে অক্সিজেন। বলকচোন ৩ নম্বৰ হাতৰলৈ আগবাঢ়ি যাওঁ। এনেকুৱা এটা দেশৰ নাম কওক যাৰ নেকি ফাৰ্ষ্টৰ দুটা আখৰ যদি ডিলিট কৰি দিয়া যায় তেতিয়াহ'লে খোৱা বস্তুৰ নাম ওলাব। ইয়াৰ উত্তৰটো হৈছে জাপান পান। যদি জে এ ওলাই দিয়া যায় জাপান মানে পান, খোৱা বস্তু। আহকচোন চতুৰ্থ হাতৰলৈ আগবাঢ়ি যাওঁ। চতুৰ্থ হাতৰটো হৈছে এনেকুৱা ধৰণৰ। এনেকুৱা কি বস্তু আছে এই দুনিয়াখনত যোনটো নেকি পানী খালে মৰি যায়? উত্তৰটো হৈছে পিয়াস। যদি আমাক পিয়াস লাগে আমি পানী খালে পিয়াসটো মৰি যায়। আহকচোন পঞ্চম হাতৰলৈ আগবাঢ়ি যাওঁ। পঞ্চম হাতৰটো হৈছে এনেধৰণৰ। এনেকুৱা কি কাম আছে যোনটো কাম নেকি পুৰুষ মানুহে জীৱনত এবাৰেই কৰে কিন্তু মহিলা মানুহবিলাকে সদায় কৰে? কপালত সেন্দুৰ। হয়, পুৰুষ মানুহে এবাৰেই কপালত সেন্দুৰ দিয়ে কিন্তু মহিলা মানুহবিলাকে সদায় সেন্দুৰ লগায়। আপোনালোকে অলপো ভাল পাইছে তেতিয়াহ'লে আপুনি মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মৰম চেনেহ সদায় মোৰ চেনেলৰ ওপৰত বজাই ৰাখক। তো আজিৰ হাতৰটো এইখিনি সমাপ্ত। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।